গাইজ আমি বৰ্তমান আছোঁ কামাখ্যা মন্দিৰ। কামাখ্যাত আছোঁ আৰু বৰ্তমান চাইছেনে আমি ব্লগটো ষ্টাৰ্ট কৰিব লাগে ঘৰৰ পৰা আৰু আমি আহি ইয়াতে ষ্টাৰ্ট কৰিছোঁ। বলক কামাখ্যা অকণমান দৰ্শন কৰোঁ, চাওঁ কামাখ্যা। তো গাইজ এইটো দেখিছেনে, এইটো মানে এই দূৰত সেইটো যিটো পাহাৰটো আছে পূৰা ধুনীয়া ভিউ আহি আছে আৰু আমি ইয়াতে আছোঁ আৰু এইটো কামাখ্যা মন্দিৰটো আৰু ইয়াৰ পৰা মানে কি বহুতে ফটো তোলা দেখা যায় আৰু এইটো চাইডে বান্দৰগিলাটো দেখিছে। তো এইগিলা এইটো ভিউ